মাইনা জিকে মাইনা আমি এতিয়া লাইভত সকলোৰে নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ, শুভ সন্ধিয়া সকলোলৈ বুলি। আৰু মোৰ লগত আছে বিহু গীত বুলি ক'লে আমি যিজন ব্যক্তিৰ নাম আমাৰ মনলৈ আহে, যিজন ব্যক্তিৰ কথা সুৰে, বিহুৰ যি সৃষ্টি, সেই সৃষ্টিৰাজিক গছৰ তলৰ পৰা মঞ্চলৈ অনাত, মঞ্চৰ পৰা কেছেটলৈ অনাত, কেছেটৰ পৰা বাকী বিভিন্ন মাধ্যমলৈ অনাত বহুখিনি যথেষ্টখিনি সহায় কৰিছিল, কৰি আছে, অনাগত দিনতো কৰি যাব। আৰু সেই বহুত দিনৰ এটা জীয়া হেঁপাহ মনত পুহি ৰাখিছিলোঁ যে এদিন যেতিয়া শক্তি হ'ব, সেইদিনাখনেই বিমান বৰুৱাৰ হতুৱাই এটা গান যদি ৰচনা কৰিব পাৰোঁ আৰু সেই গীতটি যদি মই গাব পাৰোঁ, মোৰ খুব বেছি ভাল লাগিব অন্তৰখন। গতিকে সেই সূত্ৰে এবাৰ যোগাযোগ কৰিছিলোঁ বিমানদাক। বিমানদা আছে, গতিকে দুআষাৰ প্ৰথমে বিমানদাৰ পৰা শুনিম। প্ৰথমে নমস্কাৰ। অসমবাসী ৰাইজলৈ ভিগুক ভাল পোৱা, মোক ভাল পোৱা সকলো শ্ৰোতালৈ মোৰ আন্তৰিক সন্ধিয়াত আন্তৰিক অভিনন্দন থাকিল। ভিগুৰ দুটিমান বিহু গীত কৰাৰ গীত আজিকালি বিহু নামৰ পৰা গীত হ'ল। মোৰ বৰ হেঁপাহ আছিল। সি মোক ফোন কৰি ক'লে, দাদা এনেকুৱা এটা গান পকাই দিওঁ, এনেকুৱা এটা গান দুটামান আমি কৰিব বিচাৰিছোঁ। মই যে হ'ব দিয়া কৰিম। আৰু সেই গতিকে সি এটা মোক গানৰ সুৰ অকণো দি দিলে। তাৰ পৰা ভিত্তি কৰি পেলাই মই গান এটা কৰিলোঁ আৰু মই নিজেও এটা কৰিছোঁ। আমি সৌভাগ্যৱান, আমাৰ লগত আছে অসমৰ জ্যেষ্ঠ বাঁহী বাদক পৰমশদাক আমি দুআষাৰ ক'ব। তথাপিও ভিগুৱে যিকেইটা বিহুগীত গাব মোৰ বোধেৰে খুব সুন্দৰ হ'ব। আৰু অসমৰ ৰাইজে যাতে এইবছৰ আমাৰ তেওঁক আঁকোৱালি লয়, তাৰে মই কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বিমানদা। আৰু ইমান ধুনীয়া লিখিছে আজি তেখেতৰ গীতবোৰত, ইমান যৌৱন ভৰা গীত, মানে শুনিলে এনেকুৱা লাগে যেন আমি এতিয়াও কলেজত পঢ়ি আছোঁ। কলেজত পঢ়ি থকা সময়ত আমি যেতিয়া বিহু বুলি কওঁ, আমি ডিচেম্বৰ 1 তাৰিখটোলৈকে ৰৈ থাকোঁ। আৰু মোৰ এটা কথা মই আপোনাক কৈ দিওঁ, আগতে যিবোৰ VCD ওলায় সেই VCD কেছেটত মই এটা নাম চাওঁ, সংগীত বিমান বৰুৱাটো আছেনে নাই। চ' বেলেগ ইয়াৰ মানে এইটো নহয় যে মই বাকীবোৰক অকণমান ভাল নাপাওঁ বা তেনেকুৱা কোনো কথা নাই, কিন্তু বিমানদা মোৰ বহুত বেছি ফেভৰেট আছিলে। চ' সংগীত বিমান বৰুৱা, পৰিচালনা ৰাজেশ ভূঞা হ'লে সেইখন VCD কিনোৱেই, লাগিলে পাইৰেটেডে হওক, 10-15 টকাত লাগিলে পাওঁ, 100 টকাটো কিনিব নোৱাৰিলে। চ' যি কি নহওক, এই বহু জ্যেষ্ঠ দুগৰাকী ব্যক্তিৰ সৈতে গোটেই দিনটো বহিয়ে কাম কৰি আছোঁ। গতিকে ট্ৰেকটো হ'ল অতি সোনকালতে গীতটি। এবাৰ আপোনালোকে বহুতে কয় যে ভ্ৰিগুদাই বিহু গান নকৰে, গতিকে এবাৰ বিহু কৰিছিলোঁ, নচলিলে। সেইটো 2016ত কৰিছিলোঁ, সেইটো নচলিলে, গতিকে মোৰ গাত দুখ নাই সেইটো। আৰু এইবাৰ চাগে ৰাইজে ল'ব যেন লাগিছে মোৰ। গতিকে পৰমেশ্বৰ দা যদি এবাৰ আহে ওচৰতে, বিৰাট জ্যেষ্ঠ বাঁহী বাদক আচলতে, মোৰ দেউতাৰ সময় তেখেত। কৈ দিওঁ। নমস্কাৰ। আকৌ আহিলে। য়েছ, ক'ব পাৰে এতিয়া। আমাৰ মৰমৰ ভিগু এইবাৰ বিহু দুটা গান কৰিছে। ময়ো বহু দিনত বিৰতিৰ পিছত বিহু দুটি বজাইছোঁ। হয়, অতি ধুনীয়া হৈছে। আমাৰ বিমান বৰুৱাৰ পৰিচালনা, খুব সুন্দৰ হৈছে গানটো। এই ভিগুকটো জানেই আৰু চবে, আমাৰ অসমৰ মানুহে চবে জানে, আপোনালোকৰ আশীৰ্বাদত ভাল পায়। হয়, গতিকে ৰাইজে ল'ব বুলি মোৰ আশা। অতি সুন্দৰ হৈছে। ধন্যবাদ। আপোনাৰ বজাই ভাল লাগিছেনে গানটো? একদম। গানটো সুৰ অলপ মই কৰিছোঁ, বাকীখিনি বিমানদাই কৰিছে আৰু খুব ধুনীয়াকৈ লিখিছে। বিহু গীতত আৰু বিমানৰ মিউজিক বুলিলে আৰু বেলেগ ক'ব নালাগে। সোণত সুৱগা বুলি কয় সেইটো। বিহু গীতত যদি বিমান বৰুৱাৰ সংগীত থাকে। 89ৰ পৰা বিমানৰ লগত কাম কৰি আহিছোঁ। 89? মোৰ জন্ম হৈছে 87ত। মোৰ জন্ম আমি একেলগে, সেইকাৰণে কৈছোঁ ইটছ মাই প্ৰিভিলেজ। এইটো মোৰ সৌভাগ্য আচলতে, আপোনালোকৰ লগত কাম কৰিবলৈ পাইছোঁ, সেইটো মোৰ ভাগ্য আচলতে। থেংক ইউ ছ' মাছ ফৰ মেকিং মাই ছং মোৰ বিউটিফুল। ঠিক আছে। আৰু আমাৰ লগত এগৰাকী হটস্পট অন কৰিছোঁ, তেতিয়াহ'লে মাইনা দা, তেখেতক আমি সকলোৱে জিকে জেনেৰেল নলেজ মাইনা বুলি মাতো। আচ্ছা, তো দাদা কেনেকুৱা লাগিছে? ফৰ দ্য ফাৰ্ষ্ট টাইম মোৰ সৌভাগ্য হৈছে আপোনালোক কাম কৰাৰ। বহুত ভাল হৈছে, বহুত ধুনীয়া গান হৈছে। বিহু এবাৰ বিহু বহুত ভাল বিহু এইটো। আৰু বিমান দা পৰিচালনা কৰিছে, আৰু পৰমেশ্বৰ দা বহুত ধুনীয়াকৈ বাঢ়ি বজাইছে। আৰু এবাৰ ভাল পাব আপোনালোকে, বিহুৰ মুখত শুনিব লাগে গানটো, বহুত ধুনীয়া হৈছে। থেংক ইউ। খুব ধুনীয়াকৈ তেখেতে মেলোডি ডিজাইনখিনি কৰিছে। গতিকে ড্ৰিমছৰ মানে যোনটো তাৰ পিছত
মই ঘৰত নাই আচলতে, সেইকাৰণে ব্ৰডবেণ্ডটো নাই। নহ'লে অকণমান ৰিপুঞ্জয় কৰিলে তো আমি গানটো শুনিম। সকলোকে নমস্কাৰ থাকিলে। বিহু এইটো আকাশী তৰাৰ পাছত চাগে এইটো এয়া দুটা গান নচলাৰ পিছত নাই, সেইকেইটাও ভালেই হৈছিলে। কিবা কাৰণত মানুহে যিমান শুনিব লাগিছিল সিমান নুশুনিলে চাগে, বেলেগ কথা। এইকেইটাও ভাল হৈছে, আপোনালোকে শুনি চাব, ভাল পাব। ধুনীয়া হৈছে লিখনি, সুৰ, বিমান দাই সেইখিনি ক'বলগীয়া নাই বাৰু। আৰু বাকী ভিগুৱে গাবলৈ আছে, গাবলৈ আছে, আপোনালোকে ধুনীয়া পাব। পানী লাগি আছে, গতিকে সেইটো ঠিক হ'লে গানটো গাম। ঠিক আছে, অকণমান গানটো শুনাই দিছোঁ, ঠিক আছে? 1, 2 নতুন গান ভকেলটো বঢ়াই দিম। Okay. গতিকে বাকী গান আহিব ডিচেম্বৰৰ প্ৰথম বা তৃতীয় সপ্তাহটোৰ ভিতৰত। অডিঅ' ভিডিঅ' দুয়োটা একেলগে আপোনালোকলৈ আগবঢ়াই দিম। আপোনালোকে যে আমাৰ আহিব লগা মাঘৰ বিহু, আৰু এজন ব্যক্তি আছে দেই, মই এয়া কৈছোঁ, নমস্কাৰ জনাইছোঁ আপোনাকো। গতিকে মাঘৰ বিহুৰ সময়ত আপোনালোকে ধুনীয়াকৈ শুনিব পাৰিব। ডিচেম্বৰৰ ছেকেণ্ড সপ্তাহটোৰ ভিতৰত আমি মুকলি কৰি দিম ৰাইজলৈ। আৰু যদি চব ভগৱানে ঠিকে থাকে থাকে, এবাৰ বিমান দাক কিন্তু ভিডিঅ'টো দেখিব পাৰিব আপোনালোকে। বিমান দা ওলাবনে নাই কওক? ওলাবনে? অ'কে, ঠিক আছে। এইটো কথা দিছে আজি লাইভত, কথাটো আছে দেই। অ'কে, ধন্যবাদ। শুভেচ্ছা দিব, মৰম দিব। আৰু ইটছ মাই প্ৰিভিলেজ ওৱান্স এগেইন আই এম টেলিং ইউ ডেট এগৰাকী ৰিনোন, দুগৰাকী নহয় তিনিগৰাকী ৰিনোন পাৰ্চনেলিটিৰ সৈতে কাম কৰিবলৈ সুবিধা পাইছোঁ। থেংক ইউ ছ' মাছ। কিপ লাভিং, কিপ শ্বেয়াৰিং। থেংক ইউ।